মই বুজাব নোৱাৰো মানে আমি co-singer হয়ে থাকি গলো ঠিকে আছে তুমি co-singer ন আমি সন্মান ইহঁতৰ পৰা নাপালো মেনেজমেন্টৰ পৰা নালাগে দাদা আমাক যিমান কোন মৰম কৰিছে নহয় এইকনে হ'ব একো নালাগে কিমানটা সিজন মই মানুহে মোক কোনো নামাতে কিন্তু মই একোৱে নকৰো মই একোৱে নলগাও ইহঁতে ভাবে কি দাদাই কিবা লগালো সেইকাৰণে ইহঁতৰ এইবোৰ গম পালে ইমানেই মানে পলিটিক্স ইমানে লেতেৰা নহয় এই বেণ্ডটো সবৰ কথা মই নকওঁ কিছুমান কথা ক'ব লাগে নালাগে মই নাজানো কিন্তু আজি মই ইমোচনেল মই কৈ পাইছো কিন্তু এটা কথা মই কওঁ যোনকিটা বেণ্ড মেম্বাৰে সব চাই পেলাই মনে মনে আছিলে তেওঁলোকৰ গাটো দুখ আছে কিন্তু দেই কেতিয়াবা যদি কিবা এটা ইনসিডেন্ট হৈছিলেও আমাৰ লগত তেওঁলোকে সব দেখি পেলাই মনে মনে আছিলে নামাতাকে মনে মনে থকা মানে তেওঁলোকে হেতু সাপোর্ট কৰাই বুজায় আমিতো একো নাজানো আমিতো একো নকওঁ এটো কিন্তু ভুল দাদা কবই নিদিলে একো কথা কিন্তু দাদাই সব গম পালে সেইকাৰণে মই আজিলৈকে জুবলিৱাৰ পিছত ময়ে থাকিলো আটাইতকৈ দিন বেছি ন দাদাৰ লগত কিহৰ কাৰণে মই দাদাক মই বুজি পাইছিলো দাদাই মোক বুজি পাইছিলে বহুত মৰম কৰিছিল মোক কলি বুলি মাতে মই কলিয়া হৈ থাকিম তোমাৰ সদায় মই কলিয়া হৈ থাকিম মোক কবি কলি বুলি মাতিবি এখন ষ্টেজ নাই য'ত মোক নুজুকাই মানে মই জুকালে মানে মই বহুত খং কৰো মানে এইটোৱে দেখি ভাল পায় মানে ৰস পায় বিৰাট ভাল পায় মোক মই যে একদম এনেকৈ কৰো যে খং কৰো যে কেলে কয় আপুনি কেনেকৈ নকব সেইটোৱে ভাল পায় নকব ক'লে বেছিকে কব মই কয় লাষ্টত তুমি নকবাচোন লাষ্টলে মই নোকোৱা হলোগে তথাপিও মোক কয় বিয়াৰ পিছতো মোক জোকাইছে বিয়াৰ আগতো জোকাইছে হাত ভৰি পিটিকি মেলি দিও ইমান মৰমত ৰাখো তোমাক এই ভৰিকেইটা দেখি মোৰ আজি মনত পৰিছে মোৰ বহুত দুখ লাগিছে মই মই এইকাৰণে ভিডিঅ' কৰা নাছিলো মই নোৱাৰিম মানে মই জানো চবে খালি কৈ আছে কিবা এটা কওক হ'ব মানে কলো আৰু ধৈৰ্য ধৰিব অকণমান দিন লাগিব মই জানিছো চবকে অলপমান দিন লাগিব এইটো ইমান সহজ কথা নহয় ইমান দিন লাগিব সকলোকে লাগিব আজি প্ৰত্যেকখন অসমীয়া প্ৰত্যেকখন ঘৰত আজি দুখ তহঁতি দাদাক ইউজ কৰিলি নিজৰ সম্পত্তি গতিলি তহঁতি শেখৰদাও দাদাক পানী নামিব দিব নালাগিছিলে কিন্তু দাদা শেখৰদা তুমিতো জানিছিলা দাদা চিজাৰ সেই ডক্টৰে মানা কৰিছে ডক্টৰে পানী আৰু জুইৰ পৰা দাদাক আঁতৰত থাকিব কৈছে সেইখিনি তুমি দাদাক তুমিও মানা কৰিব লাগিছিলে কিন্তু দেই শেখৰদা আৰু তুমি লগত থাকিলা বাৰু লাষ্টলৈকে ঠিকে আছে কাৰণ কি তোমাকো ভাল পাইছিল দাদাই বহুত এইটো জানো মই জানো দাদা তোমাক বহুত ভাল পাইছিলে সিদ্ধাৰ্থকো ভাল পাইছিলে কিন্তু সিদ্ধাৰ্থৰ কথাবোৰ লাষ্টলৈ দাদাই গম পাইছিল যদিও একো কোৱা নাছিলে কিয় মই নাজানো এইটো কথা হয়তো সেই ভয় এটাও আছিল তাৰ কিয় মানে ইমানখিনি খেলি মেলি ইমানখিনি ঘটলা কেনেকে মানে মই অকল সিদ্ধাৰ্থ বুলি নকওঁ কিষাণৰ কথা মই নকওঁ ৰিদিবৰ পৰাও কিন্তু ভাল ব্যৱহাৰ পোৱা নাছিলো এতিয়া ষ্টিল ভাল ব্যৱহাৰ পোৱা নাছিলো মানে আমাক মাতে আৰু যোনকিটা কথা ক'ব লাগে সেইকিটা কয় কিন্তু মানে আমাক মানে মেম্বাৰ হিচাপত মানে কেতিয়াও ভবা নাছিলে মানে আমাক যে দাদাই ভাল পায় সেইটো সিহঁতে সহ্যই কৰিব নোৱাৰে মানে সেইটো সিহঁতে মানে ইনফিৰিয়ৰিটিত ভোগে এটা মানে ইহঁতে চাগে লগালে কিবা ইহঁতেতো থাকে ইহঁতৰ সেই বস্তুটো মানে একদম মানে জুবলিবা থাকোঁতে হয়তো ইহঁতে ইমান দিন নাপালে আৰু জুবলিবা হিটো 14ত সোমাইছেতো মই 14তে সোমাইছো একেলগে সোমাইছো আৰু সেইটো কাৰণে হয়তো আৰু ৰিদিপটো কিমানৰ আগতে সোমোৱা তাৰপিছতো তাৰ ইমান তোৰ হৈছে কিমান দিনৰ কথা মই নকওঁ তই হয় কোন তুমি হয় কোন মানে ইমান যে এটিটিউড যে ঝাৰা যে ইমান যে এটিটিউড দেখুৱা কিহৰ কাৰণে মানে
সিদ্ধাৰ্থে হওক ঋদিপে হওক তোমাক কিমান এডিটত কিয় দেখুওৱা জুবিন দা নহলে তোমালোক হয় কোন মানে কোনে চিনি পায় তোমালোকক আজি জুবিন গাৰ্গ ফেন ক্লাবক দাদা ইমান ভাল আৰু এটা কথা থাকি গ'ল এই ফেন ক্লাব জুবিন গাৰ্গ ফেন ক্লাব দাদাৰ মানে অস্ত্ৰ আছিলে সেইটো দাদাই চাকৰাকো কৈছিলে বা সকলোকে কয় যে ফেন ক্লাবটো মোৰ অস্ত্ৰ হয় দে আৰ মাই পাৱাৰ মানে সেই বস্তুটো তেওঁলোকে কিয় বেয়া পাইছিলে মানে মেনেজমেণ্টে কিয় বেয়া পাইছিলে জুবিন গাৰ্গ ফেন ক্লাবৰ মানে মেম্বাৰ্ছক বহুত বেয়া ব্যৱহাৰ কৰে মই কেতিয়াবা গ'লেও আমাক কয় বা আমাক ইমান বেয়া ব্যৱহাৰ কৰে চোৱা না আমাক এনেকে কৈছে তেনেকে কৈছে মোক কমপ্লেইন কৰে এতিয়া আমি কি কৰিম সিহঁতে জুবিন দাক একো কোৱা নাছিলে দাদাই গমেই নাপালে চাগে আৰু ইমান বেয়া ব্যৱহাৰ দাদাক সিহঁতৰ একো স্বাৰ্থৰ কাৰণে মানে ভাল নাপায় নহয় দাদাক ভাল পায় নহয় সিহঁতৰ নিচিনা স্বাৰ্থৰ কাৰণে দাদাক ভাল নাপায়তো সিহঁতে দাদাক অন্তৰৰ পৰা ভাল পায় সেইটো কাৰণে দাদাক পইচা ইনকাম কৰিবলৈ দাদাক ভাল নাপায়তো জুবিন গাৰ্গ ফেন ক্লাবে আজি দাদাৰ কাৰণে যেনেকে কান্দিছে হিয়া ঢাকুৰি অসমৰ মানুহে যেনেকে কান্দিছে সিহঁতে যিমানখিনি কৰিলে ফেন ক্লাবে তহঁতে 1%ও কৰা নাই দাদাৰ কাৰণে তহঁতে অকল নিজৰ পইচা ঘটিবৰ কাৰণে দাদাক ব্যৱহাৰ কৰিলি সিমানটোৱে কথা